ভিউজ বৰ্তমান আমি গৈ আছোঁ অৰুণাচল আৰু অসম সীমান্তত থকা দীঘালৈ। ব'লক আপোনালোকৰ দেখুৱাম কেনেকুৱা নহয় এনেই। বৰ্তমান আমি পিকনিক প্লেচ পাই গ'লোহি। ভিউ চাওক, গোটেই একদম পাহাৰো আছে, নদী আছে এই চাইডত আপোনালোকে। লাগি আছে চবেই ডান্স কৰি আছে, আপোনালোকে পৰিৱেশটো ধুনীয়া পৰিৱেশ। পানী কম আছে, পুৰা জিলিকি আছে একদম, কিন্তু পানীখিনি পুৰা চফা হয়, সোঁত ঢেৰ আছে। চাই লওক আপোনালোকে, দেখিবলৈ ভাল লাগে। তাৰ পৰা 360 ভিউ এটা চাই লওক। আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ' নাদেখা, বাই বাই।